হেল্ল' এভৰিৱান, আজি এইটো ভিডিঅ'ত আমি ছিগনিফিকেণ্ট ডিজিটৰ বিষয়ে পঢ়িম। ইতিমধ্যে আমি SI চিষ্টেম আৰু ডাইমেনশ্যনৰ বিষয়ে পঢ়িছোঁ। ছিগনিফিকেণ্ট ডিজিটৰ যিটো কনচেপ্ট খুব ইম্পৰ্টেণ্ট কনচেপ্ট আৰু বহুত ৰুল আছে ইয়াৰ ওপৰত, কিন্তু আমি ৰুলবিলাক পঢ়িবলৈ নাযাওঁ। আমি কুৱেশ্যনত ওলাম আৰু কুৱেশ্যনৰ পৰা বস্তুখিনি বুজিবলৈ চেষ্টা কৰিম। বিকজ ৰুলবিলাক বুজিব গ'লে বহুত টান পাবা, গতিকে আমি এক্সাম্পল নাইবা কুৱেশ্যন ল'ম। কুৱেশ্যন লৈ পেলাই আমি গোটেইখিনি ৰুল এটা এটাকৈ বুজিম। মানে আমি হ'ব পৰা গোটেইবিলাক ধৰণৰে কুৱেশ্যন দিম আৰু তাৰ পৰা আমি ৰুলবিলাক বুজিবলৈ চেষ্টা কৰিম। এটা কুৱেশ্যন লৈছোঁ। কুৱেশ্যনটোত দিয়া আছে যে ৰাইট ডাউন দ্য নাম্বাৰ অফ ছিগনিফিকেণ্ট ডিজিট। ছিগনিফিকেণ্ট ডিজিট কিমানটা আছে তলৰ কুৱেশ্যনবিলাকৰ পৰা তোমালোকক ওলাব দিছোঁ। গতিকে আমি আগতে কুৱেশ্যনবিলাক লিখি লওঁ। নাম্বাৰ 1 2314, নাম্বাৰ 2 0.02314, নাম্বাৰ 3 0.02310, তাৰপিছত 2.314, 0.2314। ঠিক আছে, আগতে কুৱেশ্যনখিনি চাই লোৱা, বিকজ ইয়াতে গোটেইকেইটা ভেৰাইটিৰ কুৱেশ্যন আমি লিখিম। অ'কে, ফাৰ্ষ্ট এইকেইটা আমি বুজিবলৈ চেষ্টা কৰোঁ। চাবা, প্ৰথমতে ৰুলটো এইটো যে শূন্যৰ বাহিৰে যদি বেলেগ ডিজিট থাকে, যেনেকৈ 1ৰ পৰা 9লৈকে, 1ৰ পৰা 9লৈকে যদি বেলেগ ডিজিট থাকে এক্সেপ্ট 0 যদি নাথাকে, তেতিয়াহ'লে ছিগনিফিকেণ্ট ডিজিট কিমান হ'ব? যিমানটা সংখ্যা আছে সিমানটা হ'ব। গতিকে প্ৰথম প্ৰশ্নটোত আমি ছিগনিফিকেণ্ট ডিজিট কেইটা পাম? 4টা পাম, কাৰণ এইটো প্ৰশ্নটোত 4টাই ডিজিট আছে আৰু 4টাত শূন্য নাই ন। গতিকে শূন্য নহ'লে আমি ছিগনিফিকেণ্ট ডিজিট 4 আনো। ঠিক আছে। ছেকেণ্ডটো চাবা, ছেকেণ্ডটো কি হৈছে? ছেকেণ্ডটো ডেচিমেলৰ পিছত 4টা সংখ্যা আছে, হয়নে? বুজি পাইছা? ডেচিমেলৰ পিছত 4টা সংখ্যা আছে আৰু সংখ্যাকেইটাৰ আগতহে শূন্য আছে। এতিয়া যদি ৰাইট ছাইডে শূন্য থাকে, অনলি 0 যদি থাকে, তেতিয়াহ'লে আমি কাউণ্ট নকৰোঁ। গতিকে আমি কাউণ্ট কৰিম কেৱল নন জিৰ' নাম্বাৰকেইটাই। ইয়াতে কেইটা নাম্বাৰ পালোঁ আমি? 4টা নাম্বাৰ পালোঁ, দেখিলা? গতিকে 4 হ'ব ইয়াতে। মানে কি, যদি নাম্বাৰৰ আগৰ ফালে লেফ্ট চাইডে যদি কেৱল শূন্য থাকে, বেলেগ নাম্বাৰ নাই, ইয়াতে চোৱাচোন তুমি, একেলগে 4টা সংখ্যা আছে, তাৰপিছত আগৰ ফালে একেলগে শূন্য আছে, শূন্যবিলাক আমি তেতিয়া কাউণ্ট নকৰোঁ। অ'কে, গতিকে আমি ইয়াতে নন জিৰ' নাম্বাৰ 4টা পাইছোঁ, চ' ছিগনিফিকেণ্ট ডিজিট আমি 4 লিখিম। তাৰপিছত এইটো সংখ্যাত যদি চাওঁ, এইটো নাম্বাৰত কি হৈছে? ইয়াতে 4টা প্ৰথমতে একেলগে ডিজিট আছে, নন জিৰ' ডিজিট, তাৰ পিছৰ ফালে এটা আছে আৰু তাৰ আগৰ ফালেও 2টা আছে। বুজি পাইছা? ৰুলমতে কি, অলপ আগৰ ৰুলমতে আমি কি পাইছোঁ যে যদি নন জিৰ' ডিজিটৰ আগৰ ফালে অনলি শূন্য থাকে, তেতিয়াহ'লে আমি তাক কি কৰিম? আমি কাউণ্ট নকৰোঁ। গতিকে এইকেইটা আমি কাউণ্ট নকৰোঁ, আমি এইকেইটা কাউণ্ট কৰিম, হয়নে নাই? এই 4টা। কিন্তু তাৰ ৰাইট চাইডে থকা ডেচিমেলৰ পিছত যদি শূন্য আৰু থাকে, ডেচিমেল আছে ইয়াতে দেখিছা, ডেচিমেলৰ পিছত নাম্বাৰৰ পিছত যদি অনলি শূন্য থাকে, তেতিয়াহ'লে তাক কাউণ্ট কৰিব লাগিব। বুজি পাইছা? যদি ডেচিমেলৰ পিছত নাম্বাৰৰ পিছত শূন্য থাকে, তেতিয়াহ'লে তাক কাউণ্ট কৰিব লাগিব, কিন্তু নাম্বাৰৰ আগৰ পৰা থকা শূন্যকেইটা আমি কাউণ্ট নকৰোঁ। বুজি পাইছা? গতিকে ইয়াতে আমি 5টা ল'ব লাগিব। ছিগনিফিকেণ্ট ডিজিট ইয়াতে 5টা হ'ব। বুজি পাইছা? কাৰণ আমি এই শূন্যটো কাউণ্ট কৰিব লাগিব। আশা কৰোঁ বুজিব পাৰিছা। তাৰপিছত ইয়াতে কি হ'ব? ইয়াতে নন জিৰ' ডিজিট আছে, গতিকে একো চাব নালাগে, ডাইৰেক্টলি 4 হ'ব ছিগনিফিকেণ্ট ডিজিট। ঠিক আছে। তাৰপিছত ইয়াতে আমি চাওঁ, ইয়াতে 4টা আছে নন জিৰ' ডিজিট, তাৰ আগৰ ফালে আছে, সদায় লেফ্ট চাইডে থাকিলে আমিতো কাউণ্ট নকৰোঁ, অনলি শূন্য থাকিলে আমি কেতিয়াও কাউণ্ট নকৰোঁ। গতিকে ইয়াৰ কাৰণে হ'ব তোমালোকৰ 4টাই হ'ব ছিগনিফিকেণ্ট ডিজিট। বুজি পাইছা? অ'কে। তাৰপিছত ইয়াতে চোৱা, 1, 2, 3, 4টা আছে, নন জিৰ' ডিজিট আছে, মানে শূন্য নহয়, কিন্তু তাৰ পিছফালে 3টা শূন্য আছে, দেখিছা একেলগে। কিন্তু ইয়াতো ডেচিমেল নাই, ডেচিমেলৰ পিছত শূন্য থাকিলে আমি কাউণ্ট কৰোঁ। অলপ আগতে যিটো পাইছিলোঁ ইয়াতে, এইটো ক্ষেত্ৰত আমি অলপ আগতে পাইছিলোঁ ন, অলপ আগতে এইটোত আমি পাইছিলোঁ যে ডেচিমেলৰ পিছত এইটো শূন্য থকাৰ কাৰণে আমি কাউণ্ট কৰিছিলোঁ। কিন্তু ইয়াতেতো ডেচিমেল নাই, মানে দশমিক নাই, গতিকে এইকেইটা শূন্য আমি কাউণ্ট কৰিব নোৱাৰোঁ। বুজি পাইছা? মানে মই তোমালোকক কাষত একেলগে দেখাই দিছোঁ, যদি 2314.000 দিলোঁ হয়, তেতিয়াহ'লে কাউণ্ট কৰিব লাগিলে হয়। বুজি পাইছা? কিন্তু ইয়াতেতো দশমিক নাই, গতিকে আমি কাউণ্ট নকৰোঁ। গতিকে আমি কি কৰিম? 4টা বুলিয়ে ক'ম ইয়াৰ ছিগনিফিকেণ্ট ডিজিট, মানে এই 4টাই ছিগনিফিকেণ্ট ডিজিট হ'ব। বুজি পাইছা? অ'কে।
তাৰপিছত নেক্সটটো চাওঁ, 1 2 3 4 আছে নন জিৰ' ডিজিট, তাৰপিছত 0 আছে, তাৰপিছত ডেচিমেল আছে, দেখিছা ডেচিমেলৰ পিছত আকৌ 0 আছে, কাউণ্ট কৰিব লাগিব। ঠিক আছে, এতিয়া কাউণ্ট কৰিব লাগিলে তুমি অকল এইটো কাউণ্ট কৰিলে নহ'ব, মাজত যে 0 আছে এইটোকো কাউণ্ট কৰিব লাগিব, কাৰণ আমি সদায় কণ্টিনিউলিত কাউণ্ট কৰোঁ, মাজত এটা এৰি থৈ কাউণ্ট নকৰোঁ। কাউণ্ট কৰিলে গোটেই কৰিম, নকৰিলে নকৰোঁ। মানে এইটো জিৰোটো ডেচিমেলৰ পিছত থকা জিৰো, গতিকে এইটো কাউণ্ট কৰিবই লাগিব, বুজি পাইছা। কিন্তু এইটো ডেচিমেলটো ইয়াতে ডেচিমেল আছে, এইটো জিৰো এতিয়া কাউণ্ট কৰিবই লাগিব, কিন্তু সেই বুলি এইটো নকৰাকৈ থাকিব নোৱাৰোঁ আমি, এইটোকো এতিয়া কাউণ্ট কৰিব লাগিব। গতিকে এতিয়া ছিগনিফিকেণ্ট ডিজিট হ'ব 6টা, ইয়াতে ছিগনিফিকেণ্ট ডিজিট 6 হ'ব। ঠিক একেধৰণৰ কনচেপ্ট এইটোত যদি চাব যাওঁ, ইয়াতে চোৱা আগৰ ফালে আৰু পিছৰ ফালে নন জিৰ' ডিজিট আছে, গতিকে ইয়াতে চব কাউণ্ট কৰিব লাগিব, মাজত জিৰ'য়ে থাকক নাইবা বেলেগে থাকক, দুটা নন জিৰ' ডিজিটৰ মাজত থকা গোটেইখিনি সংখ্যা আমি কাউণ্ট কৰিব লাগিবই। গতিকে ইয়াতে টোটেল 7টা হ'ব, চ' 7 হ'ব ইয়াতে, বুজি পাইছা। অ'কে, তাৰপিছত আমি এইটোত চাওঁ, নেক্সটটোত চোৱা, ইয়াতে ডেচিমেলৰ পিছত জিৰ' আছে, ডেচিমেলৰ পিছত জিৰ' আছে, গতিকে লাষ্টৰ ফালে জিৰ' আছে, কাউণ্ট কৰিবই লাগিব। আৰু বাকী ইয়াৰ পৰা ইয়ালৈকেতো নন জিৰ'য়ে আছে, হয়নে নাই, মাজত জিৰ'বিলাকো কাউণ্ট কৰিব লাগিব, আৰু ডেচিমেলৰ পিছত যদি একেবাৰে লাষ্টত জিৰ' থাকে কাউণ্ট কৰিব লাগিব, গতিকে ইয়াতে গোটেইবিলাক কাউণ্ট কৰিব লাগিব। গতিকে ইয়াতে ছিগনিফিকেণ্ট ডিজিট হ'ব 9। আশা কৰোঁ বুজিব পাৰিছা। নেক্সট চাবা, আৰু কেইটামান এক্সাম্পল কৰিম। 2 3 0 1 4.0000, এইটো ইয়াতে ছিগনিফিকেণ্ট ডিজিট হ'ব তোমাৰ 1 2 3 4টা, ডেচিমেলৰ পিছত 0 আছে, এইকেইটাও কাউণ্ট কৰিব লাগিব। গতিকে ইয়াতে কিমান হ'ব এনচাৰ আমাৰ, ইয়াতে হ'ব 8 ছিগনিফিকেণ্ট ডিজিট। তাৰপিছত মই যদি এইটো দিওঁ 2.3010, এইটো ইয়াতো ডেচিমেলৰ পিছত একেবাৰে শেষত 0 আছে, গতিকে কাউণ্ট কৰিব লাগিব। কিমানটা হ'ব, টোটেল 5টা হ'ব, কাৰণ এইকেইটাতো কাউণ্ট কৰিব লাগিবই, লগতে একেবাৰে লাষ্টত থকা সংখ্যাটো আমি কাউণ্ট কৰিব লাগিব। অ'কে, তাৰপিছত 12 নম্বৰটো 0.00020, এইটোত কি হ'ব, এইটোত চোৱা ডেচিমেলৰ পিছতে থাকক নাইবা আগতে থাকক, যদি নন জিৰ' এটা নাম্বাৰ থাকে তাৰ লেফ্ট ছাইডে থকা সংখ্যাবিলাক আমি কাউণ্ট নকৰোঁ। গতিকে এইখিনি আমি কাউণ্ট নকৰোঁ, কিন্তু পিছৰ ফালে থকাটো কৰিম, সেইকাৰণে এই দুটা হ'ব ইয়াতে ছিগনিফিকেণ্ট ডিজিট, 2 হ'ব ইয়াতে। আশা কৰোঁ বুজিব পাৰিছা। তাৰপিছত নেক্সট চাবা, 2 × 10⁵, 2.01 × 10⁵, 0.610000 into 10⁻⁻14, 21,000, 21, নহয় এইটো -5, এইকেইটা কৰিম হা। এইকেইটা কি হৈছে বা, এতিয়া 10⁻⁻ কিবা এনেকুৱা যদি নাম্বাৰ থাকে, এইবিলাক আমি ধৰি লাভ নাই, এইটো ডাইৰেক্ট অমিতা কৰিবা, মানে গোটেইকেইটা আমাৰ এইটোত যি দিয়া আছে এইবিলাক থকা নাথাকা একেই, বুজি পাইছা। গতিকে এইবিলাক আমি এটাতো নধৰোঁ, থাকিলে আমি কেঞ্চেল কৰি দিম, নাই বুলি ধৰিম। এতিয়া ছিগনিফিকেণ্ট ডিজিট কেৱল 2 আছে, মানে গতিকে ইয়াতে ছিগনিফিকেণ্ট ডিজিট অনলি 1 হ'ব। ইয়াতে যদি চাওঁ, নন জিৰ' ডিজিট 1 আৰু 2ৰ মাজত এটা 0 আছে, কাউণ্ট কৰিব লাগিব। দুটা নন জিৰ' ডিজিটৰ মাজত থাকিলে 0 আমি কাউণ্ট কৰিম, গতিকে 3 হ'ব। ইয়াতে যদি চাওঁ, ডেচিমেলৰ আগত এটা 0 আছে, আৰু বাকী ইয়াৰ পৰা ইয়ালৈকে নন জিৰ' ডিজিট আছে, দেখিছা, কাউণ্ট কৰিব লাগিব। কিমানটা আছে, 1 2 3 4 5 6 7টা, গতিকে ইয়াতে হ'ব 7। তাৰপিছত ডেচিমেল নাই, গতিকে লাষ্টৰ ফালে থকা শূন্যবিলাক আমি কাউণ্ট নকৰোঁ, ডেচিমেল থাকিলেহে আমি কাউণ্ট কৰোঁ। ডেচিমেল নাই, গতিকে কেৱল এই দুটাই ছিগনিফিকেণ্ট ডিজিট হ'ব, গতিকে ছিগনিফিকেণ্ট ডিজিট ইয়াতে হ'ব 2। ঠিক আছে, তাৰপিছত ইয়াতো সেই একে কণ্ডিশ্যন, এইকেইটা আমি কাউণ্ট নকৰোঁ, কেৱল এই দুটা আমি কাউণ্ট কৰিম, গতিকে ছিগনিফিকেণ্ট ডিজিট 2 হ'ব। ইয়াতে ছিগনিফিকেণ্ট ডিজিট হ'ব, ডেচিমেল আছে, ডেচিমেলত একেবাৰে পিছফালে থকা সংখ্যাটো আমি কাউণ্ট কৰিম, আৰু লগতে এই দুটা আমি কাউণ্ট কৰিম, গোটেই 3 হ'ব। আশা কৰোঁ বুজিব পাৰিছা ছিগনিফিকেণ্ট ডিজিটটো।
ত' এনেকুৱা বিভিন্ন ধৰণৰ কুৱেশ্যন হ'ব পাৰে গোটেইখিনি বস্তু আমি চাব লাগিব